আজি আমাৰ আগত আছে নৱম শ্ৰেণী গণিতৰ অনুশীলনী 2.4 সো অনুশীলনী 2.4 ৰ 2 নং প্ৰশ্নটো আছে আমাৰ আগত 2 নং প্ৰশ্নটোত কি কৈছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰতে gx px ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা সো যোৱাকালি মই এটা ভিডিও আপলোড দিছিলো এই ভিডিওটোত দিয়া আছিলে এটা বহুপদ দিয়া আছিলে সেই বহুপদৰ আৰু আন এটা বহুপদ দিয়া আছিলে হেতুৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব আছিলে ইয়াত সেম হেতুৱে দিছে ইয়াত অকল gx টো দিছে আৰু px টো দিছে ইয়াত gx টো px ৰ এটা বহুপদ হয় নে নহয় হেতু আমাক পৰীক্ষা কৰিব লাগিব সো gx ৰ পাঁচটা আমাক কি কৰিব লাগিব gx ৰ এটা শূন্য ওলাব লাগিব শূন্যটো px ৰ ঠাইত বহাব লাগিব x ৰ ঠাইত পুট কৰিব লাগিব পুট কৰি যদি শূন্য ওলাই তেতিয়া gx টো px ৰ এটা বহুপদ হয় সো তেতিয়া হলে আমি কৰি চাম এক নম্বৰটো চোৱা এক নম্বৰটো কি আছিল নাম্বাৰ 1 ৰ সলিউশন সো নাম্বাৰ 1 আছিল কি px টো দিয়া আছিল কি 2x cube plus x square minus 2x minus 1 আৰু gx আছিলে x plus or 1 সো এতিয়া আমি gx ৰ এটা শূন্য লম সো কি হ'ব gx ৰ শূন্য gx ৰ শূন্য কি হ'ব that implies x plus 1 equal 0 so এটো কি হ'ব x equal plus 1 to ইফালে দিলে কি হৈ যাব minus 1 so x ৰ মান কিমান পালো minus 1 so gx ৰ যেহেতু শূন্যটো ওলালে শূন্যটো কি কৰিম আমি px ৰ ঠাইত বহুৱাই দিম এই x ৰ ঠাইত যত যত x আছে আমি পুট কৰি দিম so এতিয়া p of minus 1 যেহেতু x ৰ ঠাইত আমি -1 পাইছো সো p of -1 ইকুৱেল টু কি হ'ব 2 into -1 whole cube plus কি হ'ব -1 whole square minus 2 into -1 আৰু -1 সো আমি x ৰ ঠাইত -1 বহালো সো এতিয়া সলভ কৰা সো এটো -1 ক কিউব কৰিলে কি হ'ব কিউব কৰিলে মাইনাসে থাকিব সো -2 প্লাস এটো কি হৈ যাব 1 ক স্কয়াৰ কৰিলে -1 ক স্কয়াৰ কৰিলে +1 হৈ যাব +1 তাৰ পিছত ইয়াত মাইনাস আৰু মাইনাসে কি হ'ব 2 into 1 2 হ'ব +2 আৰু ইয়াত -1 সো এতিয়া চোৱা ইয়াতে +2 -2 +2 কেনসেল আৰু +1 -1 কেনসেল সো এটো কি হল 0 হল সো 0 হৈছে যদি তেতিয়া হলে উপপাদ্যৰ উৎপাদক উপপাদ্যৰ সৈতে মিলিছে যেহেতু 0 ওলাইছে তেতিয়া হলে আমি কি লিখিম gx px ৰ এটা উৎপাদক হয় সো এটো আমি 1 নম্বৰ পালো সো এতিয়া আমি চাম 2 নম্বৰটো সো 2 নম্বৰটো কি আছে 2 নম্বৰ সলিউশন 2 নম্বৰ কি আছে আমাৰ p of x টো দিয়া আছে x cube plus 3x square plus 3x plus 1 আৰু gx কি আছিল gx আছিল x plus 2 সো এতিয়া gx ৰ শূন্য gx ৰ শূন্য কি হ'ব x plus 2 that implies x plus 2 equal 0 সো কি হ'ব x equal 2 to ইফালে দিলে কি হ'ব -2 সো এতিয়া x ৰ ঠাইত আমি -2 বহাম সো px টো আমাৰ কিমান দিয়া আছিল এটো দিয়া আছিল সো p of
-2 আমাক বহাব লাগিব সো x ৰ ঠাইত কি হ'ব -2 হোল কিউব প্লাস 3 into -2 whole square plus 3 into -2 plus 1 so কি হ'ব এটো 2 কিউব কৰিলে 8 হ'ব আৰু চিনটো কি থাকিব যেটো তিনিবাৰ ইনটু আছে তো মাইনাস হ'ব -8 এতিয়া 2 স্কয়াৰ কৰিলে কি হ'ব এটো 4 হ'ব আৰু এটো কি হৈ যাব প্লাস হৈ যাব +4 into 3 plus 12 তাৰ পিছত এটো কি হ'ব প্লাস আৰু মাইনাস কি হ'ব -3 into 2 -6 আৰু +1 সো ইয়াত কিমান হ'ব এতে মাইনাসৰ 8 আৰু মাইনাসৰ 6 মাইনাসৰ 14 plus 12 আৰু +1 কি হ'ব 13 সো কি থাকিব -1 সো এটো কি হল not equal to 0 তেতিয়া হলে gx to px ৰ এটা উৎপাদক নহয় সো কি লিখিম আমি এতেকে gx px ৰ এটা উৎপাদক নহয় সো এতিয়া আমি কি কৰিম 3 নম্বৰ কি আছিল 3 নম্বৰ সলিউশন সো 3 নম্বৰ আমাৰ দিয়া আছিল p of x x cube minus 4x square plus x plus 6 আৰু gx দিয়া আছিল x minus 3 সো কি কৰিম আমি gx ৰ শূন্য gx ৰ শূন্য কি হ'ব there implies x minus 3 equal 0 কি হ'ব যেতিয়া হলে x equal minus 3 ইফালে গলে কি হ'ব plus 3 so x equal 3 আমি px ত পুট কৰিম p of 3 কি হ'ব এটো 3 cube minus 4 into 3 square plus 3 plus 6 so আমি যত x আছে ইয়াত 3 বহুৱাই দিছো যেহেতু gx ৰ শূন্য 3 ওলাইছে so কি হ'ব এতিয়া p of 3 equal 3 cube কৰিলে কি হ'ব 3 into 3 into 3 9 27 minus 3 square কৰিলে 9 into 4 36 plus 3 আৰু 6 9 so কিমান হ'ব এটো 27 প্লাস অৰ কি আছে 27 আৰু 9 এটো কি হ'ব 36 আৰু মাইনাস অৰ 36 কি হ'ব এটো 0 হৈ গল so p of 3 equal to কিমান হৈছে there implies 0 ওলাইছে গতিকে gx p of x or এটা উৎপাদক হয় যেহেতু p of x মানে gx or শূন্যটো বহাই কিনে 0 ওলাইছে গতিকে এটো হয় সো আজিৰ ভিডিওতে এইখিনিয়ে যদি ভিডিওটো হেল্পফুল লাগে তো ভিডিওটিত এটা লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব লগতে লাইক কমেন্ট কৰিব নাপাহৰিব সো আজিৰ ভিডিওত ইমানেই